বন্ধুসকল নমস্কাৰ। বন্ধুসকল আজি মই আপোনালোকৰ আগত গীতাৰ কথা এটা ক'ব ওলাইছোঁ। গীতাত লিখা আছে, এদিন অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক সুধিলে যে হে কেশৱ, মৃত্যু যেতিয়া সকলোৰে নিশ্চিত, তেনেহ'লে আমি সৎকৰ্ম ভজন কীৰ্তন কিয় কৰিছোঁ? আৰু যিজনে নেকি সংসাৰ ভোগ কামনা বাসনা পূৰ্ণ কৰিছে তেওঁৰতো মৃত্যু হ'ব। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে যে হে পাৰ্থ, মেকুৰীয়ে যেতিয়া এন্দুৰ ধৰে তেতিয়া দাঁতেৰে তাক কামুৰি বধ কৰে আৰু ভক্ষণ কৰে, কিন্তু সেই দাঁতেৰে যেতিয়া নিজৰ পোৱালিটো কামুৰি ধৰে তেতিয়া বধ নকৰে, কোমলভাৱে ধৰি এটা জেগাৰ পৰা আন এটা জেগালৈ স্থানান্তৰিত কৰে। দাঁত একেই, মুখো একে, কিন্তু পৰিণাম পৃথক পৃথক। ঠিক তেনেদৰে মৃত্যু সকলোৰে নিশ্চিত, কিন্তু একজন প্ৰভুৰ ধামে অপৰজন চুৰাশী চক্ৰে। বন্ধুসকল, এই যে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল একজন প্ৰভুৰ ধামে অপৰজন চুৰাশী চক্ৰে, ইয়াৰ অৰ্থ কি আপোনালোকে জানেনে? বন্ধুসকল, ইয়াৰ অৰ্থ মই আপোনালোকক বুজাই আছোঁ। একজন প্ৰভুৰ ধাম অৰ্থাৎ যিজনে সৎকৰ্ম সুকৃতি ধৰ্ম কৰিব, মৃত্যুৰ পিছত তেওঁৰ আত্মাই প্ৰভুৰ ধাম অৰ্থাৎ ঈশ্বৰক পাব। য'ত ঈশ্বৰ নিবাস কৰে সেইটো ধাম বুলি কোৱা হয়। আৰু অপৰজন চুৰাশী চক্ৰে মানে যিয়ে কোনোদিনে সৎকৰ্ম ভজন কীৰ্তন ধৰ্ম নকৰে, সংসাৰ ভোগ কামনা বাসনাই যাৰ বিধিলিপি, সেই সকলৰ আত্মাই মৃত্যুৰ পিছত চুৰাশী চক্ৰ পাব বুলি কৈছে। ইয়াৰ মানে হ'ল 84 লাখ বাৰ জন্ম ল'ব লাগিব আত্মাই। মৃত্যুৰ পিছত আত্মাই যেতিয়া পৰমাত্মাক নাপায়, তেওঁ সেই আত্মাই 84 লাখ বাৰ জন্ম ল'বলগীয়া হয়। জীৱ জন্তু কীট পতংগৰ গৰ্ভত 84 লাখ বাৰ জন্মিব লাগিব। আৰু যি আত্মাই 84 লাখ বাৰ জন্ম ল'ব লগা হয়, সেই আত্মাই যথেষ্ট যন্ত্ৰণা ভুগিব লগা হয়। বন্ধুসকল, আমাৰ ভাৰতবৰ্ষত 4টা ধাম আছে: বদ্ৰীনাথ ধাম, জগন্নাথপুৰী ধাম, ৰামেশ্বৰম ধাম আৰু দ্বাৰকা ধাম। এই 4টা ধামত ঈশ্বৰ নিবাস কৰে। বন্ধুসকল, এইখিনিয়ে আছিলে গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কোৱা কথা। আশা কৰিছোঁ ভিডিঅ'ৰ দ্বাৰা আপোনালোকে নলেজ পালে। লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। বিদায় বন্ধুসকল, জয় আই অসম।